কমচে কম আমাক ইয়াৰ পৰা স্থানীয় লোকে জনায়। আমি তাৰপিছতে লগে লগে আহোঁ। এই দেখোঁ যে 7খন দোকানত দাউ দাউকৈ জুই জ্বলি আছিলে। তাৰপিছত আমি এখন গাড়ীৰে ফাৰ্ষ্ট জুইত পুৰা কণ্ট্ৰল কৰিছোঁ। তাৰপিছত ৰঙিয়াও আহি পালে, ৰঙিয়াকো খবৰ দিয়া গৈছিলে। তাৰপিছত ৰঙিয়াও আহি তেওঁলোকৰ এক গাড়ী পানী মাৰিলে। আমাৰ নেক্সট আৰু পানী ভৰাই এক গাড়ী পানী মাৰি জুইটো নিয়ন্ত্ৰণ হৈছে। দুখন গাড়ী আনিব লগা আছে। দুখন গাড়ী আহিছে ৰঙিয়াৰ পৰা আৰু তামোলপুৰ ফায়াৰ ষ্টেচনৰ পৰা। কেইখন দোকান জুই লাগিছে? 7খন দোকান, 7খন হয়, 7খন দোকানত জুই লাগিছে। কিমানমান ক্ষতি হোৱা বুলি অনুমান কৰিব পাৰি? সেইটো এতিয়ালৈ চোৱা নাই। এতিয়া যিটো গোটেই কণ্ট্ৰল হোৱাৰ পিছত আমি চাম থানা অ চি ছাৰৰ লগত একেলগে। কণ্ট্ৰল হৈছে এতিয়া ঠিক আছে। কাউণ্টাৰটো বন্ধ আছিল, ৰাজু লমচামৰ দোকান। তাৰে ভিতৰৰ পৰা ধোঁৱা ওলাইছে। ধোঁৱা ওলাওঁতে আৰু কেনেকৈ কি হ'ল ক'ব নোৱাৰি আৰু মালবিলাক ওলাওঁতে ওলাইছোঁ। বাহাত ওলাব পৰা নাই। গুদামৰ মালখিনি গোটাই চাফা হৈ গ'ল। মোটামুটি 70-80 লাখ টকাৰ মাল চাফা হ'ল। হয় হয় হয়। আৰু দোকান 5খনমান জ্বলিছে। চাৰিখন। বেলেগতো ক'ব নোৱাৰি, তথাপিতো একোটা দোকানত কমচে কম 30-35 লাখ টকা আছে মাল। 1 কোটিৰো অধিক। 1 কোটিৰ অধিক। এতিয়া জুই নুমাইছে না? জুইটো নুমছে এতিয়া। কেনেকে? এই ফায়াৰ ব্ৰিগেড আহি জুইটো নিমালা। এইটো শ্বৰ্ট চাৰ্কিট, এটা দোকানৰ শ্বাটাৰ বন্ধ আছিল, তাৰে পৰা জুইটো লগা সন্দেহ হৈছে। হয়। মানে প্ৰথমতে বোধহয় আমি মানে আইডিয়া কৰি আছোঁ শ্বৰ্ট চাৰ্কিটৰ পৰাই মানে জুইটো লাগিছে। তাৰপিছত মানে যেতিয়া জুই মানে বেছিকৈ ধোঁৱা ওলাই আছে, তাৰপিছত মানুহে গম পালে যে মানে আজি দোকানবোৰো বন্ধ আছিলে, সেইকাৰণে অলপ দেৰিকৈ মানে গম পালে মানুহে। তাৰপিছত মানে যেতিয়া আৰু লগৰ দোকানৰ এটা চিলিণ্ডাৰ আছিল, চিলিণ্ডাৰ যেতিয়া ব্ৰাষ্ট হৈছে তেতিয়া মানে সম্পূৰ্ণৰূপে মানে গম পালে যে মানে তাতে জুই লাগিছে। তাৰপিছত অগ্নি নিৰ্বাপক বাহিনীক মানে ফোন কৰা হ'ল। তেওঁলোকে আহিল, আৰক্ষীৰ প্ৰশাসন আহিল, ৰাইজেও মানে সহযোগ কৰিলে। তেনেকৈ মানে আজি এতিয়া জুইৰ ওপৰত মানে আমি নিয়ন্ত্ৰণ পাইছে। আৰু কি দোকান জ্বলিছে? এটা হ'ল প্ৰেছ, মানে প্ৰেছত কম্পিউটাৰ এইবোৰ জ্বলিছে। তাৰপিছত হৈছে এটা গোডাউন আছিলে, গোডাউনটো হৈছে মানে গাড়ীৰ পাৰ্টছৰ দোকান। তাতে মবিল আছিলে, আৰু মবিলৰ কাৰণে অলপমান বেছিকৈ মানে জ্বলিছে। আৰু মানে 4টা দোকান সম্পূৰ্ণৰূপে মানে ভস্মীভূত হৈছে। তাৰপিছত মানে ৰাইজৰ সহযোগ আৰু আৰক্ষীৰ সহযোগ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত মানে ক্ষতি মোটামুটি এনেকৈ 20-25-30 লাখ টকাৰ মানে ক্ষতি হৈছে বুলি আমি আইডিয়াহে কৰিছোঁ। কিন্তু কিমান প্ৰপাৰ এতিয়া ওলোৱা নাই। কিছুমান বস্তু যদি বচাব পাৰিছে, 2-এটা বস্তু বচাব পাৰিছে, ইয়াত বেছি মানে পৰা নাই।